ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকক মৌখিক সুধিম ভালকে উত্তৰ দিবা 1 লিটাৰ মিঠাতেলৰ দাম 1000 টকা ধৰি লওঁ বুলিয়ে কৈছো আৰু কিছুদিনৰ পাছত 1000 টকা হ'ব এতিয়া শুন 1 লিটাৰ মিঠাতেলৰ দাম যদি 1000 টকা হয় 25 গ্ৰামৰ দাম কিমান হ'ব কিমান অকমান অকণমানেই 1000 হ'লে কিনিব পাৰিম এতিয়া ক তোৰ পিতাই কিমান হ'ব 25 টকা জলদি কৰ নহ'লে আকৌ দাম বাঢ়ি যাব তহঁতি গৰু আছিলি গৰুৱে থাকিবি কেতিয়াও মানুহ হ'ব নোৱাৰে গৰুৱে হৈ থাকিবি কেতিয়াও মানুহ হ'ব নোৱাৰে মইতো ল'ৰা ছোৱালী নাই মোৰতো একেটা দামৰা গৰু আছে এই দামৰা গৰুটোক যদি মানুহ বনাই ল'ব পাৰিম তেতিয়া মইতো মোৰ ল'ৰা নিচিনাই হ'ব তোমার বেশি আছে স্যার স্যার মই এতিয়াই শুনিলো আপুনি বোলে গৰুক মানুহ বনাই দিয়ে স্যার মই এতিয়াই শুনিলো গৰু গৰু হৈ থাকিব আৰু গৰু বোলে আপুনি মানুহ বনাই দিব কৈছিলো কিহৰ কাৰণে বা সুধিলে আহকচোন বলো বলো আচ্ছা কওকচোন কিয় কম আপোনাক মোৰতো ল'ৰা ছোৱালী নাই পিছে দমৰা গৰু এটা আছে মোৰ প্ৰভু ঈশ্বৰে যদি মোৰ দমৰা গৰুটোক মানুহ বনাই দিব পাৰে মই বহুত আনন্দিত হ'ম আৰু প্ৰভুক যি ইচ্ছা মানে আপুনি যিটো গুণাই মই সেইটোকে দিম আপোনাৰ ইচ্ছা মতে কওক মই দিবলৈ ৰাজি আছো মহাবুৰ্বক এটা পালো কাপোৰ ইয়ে গৰু ইয়াক বেয়াকে লুটিম গৰুৰ কাকুৰি গোবৰ মালৰ মাল বনি যাম ইয়াক লুটিম মই ইয়াকতো নেৰিছো আজি যিটো মোক পইচাও দিম বুলি কৈছে ইয়াৰ গৰু বেছিও বেছি কি হ'ল আপুনি একো নকলে আপুনি কি উল্টাই নকৰো ইমান গৰুক মানুহ বনালো আপোনাৰ গৰুকো মানুহ বনাই দিম কিন্তু তেতিয়ালৈকে আপোনাৰ গৰু মানুহ নহয় তেতিয়ালৈকে আপুনি লগ কৰিব নোৱাৰে মোৰ গৰুটো মানুহ বনাই দিলে পিছে এটা কথা মোৰ গৰুটো বহুত দুষ্ট পিছপিনে গ'লে আপুনি চিন্তা কৰিব নালাগে পিছে তাৰ বাছ আছে পিছে সেইখন কেলে লাগে বাৰু পিছে বছৰ নোহোৱালৈকে বেচিব নোৱাৰে কিবাকে গৰুটো আদিকে দি দিব লাগিব অলপ দিন এইবিলাক আজিকালি লাগে বুজিছে তাৰ বয়স কিমান বয়সটো প্ৰায় 7-8 বছৰমান হ'ব ঠিক আছে কালি লৈ আহিব কাইলৈ লৈ হয় কিয় আছে মই অহা কাইলৈ
ভাড়ে উঠিয়ে দি যাম লগতে এটা কথা নহয় খৰচাওতো আছে নোৱাৰিব কিন্তু 5,000 টকা নাই ঠিক আছে মই এতিয়া আহোঁ ঠিক আছে ঠিক যা মক্কেল গয়া গৰু মানুহ বনাম মই যে মোক মাষ্টৰ বুলি ভাবিছিলি হে মই মস্ত বদমাছ মানুহ মই বাচ্চাখিনিৰ লগত টাইম পাছে কৰি আছিলো আৰু মক্কেলকে গুচি গ'ল মাষ্টৰ অ মাষ্টৰ গৰু আছে আপোনাৰ এই নঙলা মুখত এই ৰাস্তা কিনাৰতে বান্ধি থৈছো মই তেনেহ'লে আৰু নহ'লে আহক চাই লওক গৰু দুখ আছে লাট মাৰিব পিছপিন ওলাই যাব এইটো চালে লাট মাৰিব নহয় লাট মাৰিব দিগদাৰীটো মই ক'লোৱে অথনি বদমাছ এই যেনেকৈ কৈছো মানুহ বনাই দিবলৈ প্ৰভু ঈশ্বৰ ছাৰ মই এই গৰুটোকে মানুহ বনাই দিলোঁ আৰে মোক ছাৰ নক'ব মই ছাৰ নহয় মই গৰু মানুহ বনোৱা মাল হয় কোনোবাই পাৰিব আপুনি ঠিকেই কৈছে ঠিক আছে এতিয়া আপুনি যাওক আপোনাৰ গৰুটোৱে যদি আপোনাক দেখা পাই থাকে বহুত আমনি কৰিব হয় আৰু মাজে মাজে খৰচা পাতি দি যাব আপোনালোকে শ্বৰ্ট ফিল্মখন চাই নিশ্চয় ভাল পাব বুলি আশা ৰাখিলোঁ মাজতে ভিডিঅ'টোৰ মাজতে এই ভিডিঅ'ত লগাই দিবৰ বাবে খন চাইছোঁ যদি বেয়া পাইছে বাট আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু এওঁলোকে বহুত কষ্ট কৰিছে মোৰ লগত বহুত যথেষ্ট কষ্ট কৰিলে মই তথাপি এক্টিং কৰা নাই যদিও তাৰ মাজতে মই এটা ক্লিপ লগাই দিলোঁ আৰু বলক তেন্তে যিখিনি বাকী আছে চাই লওক ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব কোনোবাই পাৰিব আপুনি ঠিকেই কৈছে ঠিক আছে এতিয়া আপুনি যাওক আপোনাৰ গৰুটোৱে যদি আপোনাক দেখা পাই থাকে বহুত আমনি কৰিব আৰু মাজে মাজে খৰচা পাতি দি যাব তো মই এতিয়া আহোঁ ঠিক আছে ৰঙা মই যাওঁ দেই তুমি থাকিবা শুনা মই একেবাৰে তুমি মানুহ হ'লেহে কৰিবা একেবাৰে মানুহ হ'লেহে আহিম মই আৰে আপোনাৰ ঘৰলৈ আহিছিল পিছে আপোনাক লগ নাপালোঁ এই ভৰ্তিবলগীয়া হৈছিল পিছে আপোনাক দেখা পাই ভাগ্য পিছে মোৰ সেই ৰঙা গৰুজন মানুহ হ'লনে বৰ চাবলৈ মন গৈছে বোপাই চাবলৈ মন গৈছে বহুত ভাল খবৰ নহয় ককা আপোনাৰ ৰঙা বহুত ডাঙৰ মানুহ বনিব মানে মানে গৰুৰ পৰাতো সি মানুহ বনিলে নাবাঢ়ে হ'ব বহুত হ'ব আপুনিতো জানে মোৰ ল'ৰা ছোৱালী পিছে কি ক'ত মই ক'লোৱে নহয় সি বহুত ডাঙৰ মানুহ হ'ল সি এতিয়া দেশ চলোৱা দায়িত্বত আছে মানে MLA এইটো আকৌ কেনেকুৱা লাগে এইবিলাক পঢ়িবই নোৱাৰিলে দেশৰ মই শুনামতে এখন জিলা চলাব পাৰে IAS নে কি
কিবা এটা কৰিব দেশ চলাবৰ কাৰণে স্মাৰ্ট কাপোৰ দৰকাৰ নাই নহয় আৰু সেই আপোনাৰ ৰঙা নিচিনা সেই তয়ে দেশ চলাই আছে গম পালে পিছে মই লগ পাম কেনেকৈ শুনক এতিয়া বুজিলে চাব আকৌ সি আপোনাক চিনি নাপাব পাৰে ওচৰত গ'লে ওচৰত যাব নিদিবও পাৰে আপোনাক খেদিব কিন্তু আপুনি চিধা সোমাই যাব মোৰ তাৰ বাপেক যেতিয়া যে এই গৰু হৈ থকা অৱস্থাত মই তাৰ পিঠিত কোবাই চাৰ্জ কৰি দিছিলোঁ আচ্ছা পিছে আহোঁ দেই আকৌ লগ পাম যা আগতে গৰুৰ লাভ খাইছিল ন লাভ খাইছিল এমএলএ মহোদয় অমিত শাহ আজি আমাৰ আগত উপস্থিত হৈছেহি আৰু তাৰ বিলম্ব অনুসাৰে এতিয়া সম্বোধন জনাবলৈ বিচাৰিছোঁ আমি এয়া আমাৰ ধনচন্দ্ৰ ৰজনীগঞ্জ হাকিম হ'ল এবাৰ দুজন হাততালি দিবি অ' ভাই শুনিছিলোঁ ইয়াত কোনখিনিত মিটিং এখন হৈ আছে অঁ এই তালৈ যাব বিচাৰিছোঁ বহুত মানুহ আছে নেকি অঁ আচ্ছা ঠিক ৰাইজসকল আজি মই আপোনালোকৰ গাঁওখনৰ সমস্যাবিলাক জানিবৰ কাৰণে সমস্যাবিলাকৰ বুজ ল'বৰ কাৰণে আজি আপোনালোকৰ গাঁৱত উপস্থিত হৈছোঁ আৰে মোক চিনি পোৱা নাই তোমালোকে মই তাৰ বাপেকৰ বাপ হওঁ মই যদি ইচ্ছা কৰোঁ দুইজনৰে চাকৰি খাই দিব পাৰোঁ আপুনি এমএলএ ছাৰৰ কোন মই তাৰ বাপ হওঁ বাপ যাব দে নহ'লে আমাৰ চাকৰি যাব যাওক আপুনি যাওক আজি আপোনালোকক মই যিখিনি কথা ক'লোঁ আপোনালোকে মনত ৰাখিব আৰু এইবাৰ ইলেকশ্যনতো আপোনালোকে ভোটটো মোকেই দি জয়যুক্ত কৰিব নমস্কাৰ ধন্যবাদ হা কোন হয় আপুনি চাব আকৌ সি আপোনাক চিনি নাপাব ওচৰত গ'লে ওচৰত যাব নিদিবও পাৰে আপোনাক খেদিব ৰঙা তুমি মোৰ ল'ৰা আপোনাৰ ল'ৰা অঁ বেটা তুমি গৰু হৈ আছিলা ঠিক তোমাক মই ঘাঁহ দিছিলোঁ পানী দিছিলোঁ তোমাৰ নাম ৰঙা আৰে গৰুৰ পৰা তুমি মানুহ বনাই চিকৰটি মানুহ বনি এইবিলাক মানুহক কেলে সোমাব দিছা বাৰী কৰি দিয়া নহয় বেটা ৰঙা মোক বচা আউট কৰি দিয়া ৰঙা তোমাক মই ৰঙা থিয়ৰি আছে ৰঙা মোৰ ল'ৰা ৰঙা আৰে কি ৰঙা তোমাক মই পানী দিছিলোঁ
খুৱাইছিলো কিমান কষ্টৰে যতন কৰিছিলো ৰঙা মোৰ গৰু ৰঙা তুমি হোৱা মোৰ গৰু দামৰা গৰু ৰঙা নাম আছিলে এইটো তুমি কোৱা তুমি ৰঙা ৰঙা তোমাৰ আগত তেতিয়া যোৱা নাই আগত এনেকুৱা লাট মাৰিছিলে সেই আগত যোৱা নাই তোমাক মই বান্ধিম তোমাক মই বান্ধিম